নমস্কাৰ। প্ৰথমেই মই ধন্যবাদ দিছোঁ ঈশ্বৰলৈ, যি আজি মোক ইমান এটা সুন্দৰ সুযোগ দিছে পাঠ কৰিবলৈ, আৰু ধন্যবাদ দিছোঁ সমূহ IBTৰ কৰ্মকৰ্তালৈ যে আজি আপোনালোকৰ সন্মুখত ইমান সুন্দৰ এটা পদ মোক পাঠ কৰিবলৈ সুযোগ দিলে। ইয়াৰ আগতে মই মোৰ অগ্ৰজসকললৈ দুআষাৰ ক'ব বিচাৰিছিলোঁ যে এয়াই শেষ নহয়, এয়াই আৰম্ভণি, আৰু এয়াই ঈশ্বৰৰ এক যেন সুযোগ যে আপোনালোকে খুব সুন্দৰ সুন্দৰ কাম কৰক, সেই আৰু তাকে কৈ মই স্ক্ৰিপচাৰটো পাঠ কৰিছোঁ। নেহেমীয়া 2:18 পাছে মোৰ ওপৰত থকা ঈশ্বৰৰ মংগলময় হাতৰ কথা আৰু ৰজাই মোক কোৱা বাক্য তেওঁবিলাকক জনালোঁ। তাতে তেওঁবিলাকে ক'লে, বাৰু আমি উঠি সাজু হ'ম। এইদৰে তেওঁবিলাকে সেই ভাল কাৰ্যৰ অৰ্থে নিজ নিজ হাত সবল কৰিলোঁ। ধন্যবাদ। আমেন।